Good morning students, welcome back again in your accountancy class. Today we will start a new topic, that is journal entries, and here are the explanation. So students, today we will discuss about journal. Clear? So as we already discussed that one of the basic activity of accounting is to record their transaction. They record their transaction in various books of accounts, and journal is a class of that book of account. আমি আগতে পঢ়ি আহিছিলো যে আমি অলৰেডি পঢ়িছো একাউন্টিং মানে হৈছে ৰেকৰ্ড কৰা। আমি কি কৰিব লাগে তাত ৰেকৰ্ড কৰিব লাগে কি ট্ৰানজেকশন। বেলেগ বেলেগ বুকস অফ একাউন্টছত আমি কি কৰো ৰেকৰ্ড কৰো। তাৰে এখন বুক হৈছে আ ক্লাস অফ বুক হৈছে জাৰ্নেল। Clear? মই অলৰেডি তোমালোকক এতিয়া শিকাই আছিলো ট্ৰেডিশনাল ক্লাসিফিকেশন অফ একাউন্টস আৰু তাৰ লগত গোল্ডেন ৰুলস। তাৰ পাছতে মই সিধা ইয়ালে আহি গলো কাৰণ দুটা বস্তু ইন্টাৰ ৰিলেটেড হয় সেই কাৰণে। So what is journal? Journal is a class of books of account. This is also known as book of original entry. Journal is also known as book of original entry or primary book. Why journal is known as book of original entry? So in case of accounting, journal is the first book where we record the transaction as per the vouchers, as per the information available in the accounting vouchers. Vouchers আমি পঢ়িলো তো vouchers পৰা চাই first time আমি record কৰিম ক'ত journalত। Clear? That's why it's known as book of original entry, original records of transaction. That's why it's also known as primary book, where only the first time the transactions are recorded by using the golden rules of accounting. Golden rules শিকিলো আমি ডেবিট ক্রেডিট তার রুল ফলো করে first time লিখা বুকখনে হৈছে journal. This word journal comes from the French word that is jour. Jour means daily record. Jour means daily record. In journal, we will record the transaction on daily basis as per chronological order according to their occurrence. Seneke transaction bu hoi jabo daily basis ami code record koribo lage journal record koribo lage. That এই ওয়ার্ডটোৰ পৰা আহিছে এই ওয়ার্ডটোৱে বুজাইছে কি জোৰ ওয়ার্ডটোৱে ডেইলি ৰেকৰ্ডছ আৰু জাৰ্নেলত আমি ডেইলি ৰেকৰ্ড কৰো কেনেকে chronologically date wise according to their occurrence ৰাতিপুৱাৰ পৰা আমি সিকোয়েন্সত আমি date wise সিকোয়েন্সত time wise আমি ৰেকৰ্ড কৰিছো ক'ত জাৰ্নেলত। ক্লিয়াৰ? কি ফলো কৰো at the time of preparing this journal we follow the golden rules of accounting. যেনেকৈ আমি পাৰ্সোনাল একাউন্টৰ পঢ়িছিলো ডেবিট দ্য ৰিসিভাৰ ক্ৰেডিট দ্য গিভাৰ, ৰিয়েল একাউন্টৰ ডেবিট হোৱাট কামছ ইন ক্ৰেডিট হোৱাট গোজ আউট, আৰু নমিনেল একাউন্টৰ ডেবিট অল এক্সপেন্সেছ এণ্ড লছেছ ক্ৰেডিট অল ইনকাম এণ্ড গেইন। যিমানখিনি এনালাইজিছ শিকিলা এতিয়া তোমালোকে লাষ্ট এক্সাম এটাও দিলা এই গোটেই এনালাইজিছখিনি আমি ইয়াত প্ৰেজেণ্ট কৰিম। ইয়াত আমি এতিয়া কি কৰিম জাৰ্নেলত প্ৰেজেণ্ট কৰিম। কেনেকৈ প্ৰেজেণ্ট কৰিম তাৰ কাৰণে আমাক কি লাগিব যেনেকৈ একাউণ্টিং ইকুৱেশ্যন স্কেল পেঞ্চিল লাগিছিলে ইয়াতো আমাক কি লাগিব এটা ফৰ্মেটটো শিকোৱা হা কেনেকৈ ফৰ্মেট বনাই জাৰ্নেলৰ আৰু সেই ফৰ্মেট মতে আমি কি কৰিব লাগিব একটা জাৰ্নেল বনাব লাগিব আৰু দুটামান ট্ৰানজেকশ্যন এনালাইজ কৰি কেনেকৈ ইয়াত ৰেকৰ্ড কৰে দেখাই দিম জাৰ্নেলত। ক্লিয়াৰ? তো তোমালোকক মই ইয়াত পেন দি বনাম স্কেল ইউজ কৰিম তোমালোকে কিন্তু কি দি বনাব লাগিব পেঞ্চিল স্কেল। মনত ৰাখিবা যতে পেন ইউজ কৰিবা তোমালোকৰ কপিখন কিন্তু ক্যান্সেল হ'ব কেতিয়াও পেনত বনোৱা ফৰ্মেটক কেতিয়াও একসেপ্ট নকৰে। তুমি যিমান শুদ্ধ বনালে যদি পেন ইউজ কৰিছা ইউ উইল গেট 0। ক্লিয়াৰ? ফৰ্মেট ড্ৰ কৰোতে কেতিয়াও তুমি পেন ইউজ কৰিব নোৱাৰা অকল লিখোতেহে কিহে লিখিবা পেন দি লিখিবা। ক্লিয়াৰ? সো আমি আহা এটা কি শিকো ফৰ্মেটটো কেনেকৈ বনায় আৰু ইয়াত কেনেকৈ প্ৰেজেণ্ট কৰে আৰু কি বস্তু থাকে জাৰ্নেলৰ ভিতৰত। ক্লিয়াৰ? So student, this is the format of a journal. যেটো 4টা কলম আছে সোয়া মই অকল এইখিনি স্পেস এৰি দিছো মই ট্ৰানজেকশনটা এনালাইজ কৰি দেখাম তোমালোকে আৰু ডাঙৰকৈ বনাব পাৰিবা। মই এইখিনি জায়গা এনালাইজ কৰিব কাৰণে স্পেস এটা এৰি থৈছো তোমালোকে গোটেই কপিখন কভাৰ কৰি বনাব পাৰা। এই ডায়াগ্ৰামটো যিমানখিনি ব্লু পেন দি লিখিছো কি ড্ৰ কৰিছো হেবু সব কি দি কৰিবা তোমালোকে পেন্সিল দি
তোমালোকে মোৰ কথাটো অলপ কমকে শুনা কিন্তু ভালকে শুনি লোৱা যে পেন্সিল দি ড্ৰ কৰিবা ক্লিয়াৰ সো ফাৰ্স্ট কলামটো লিখিব লাগিব date this is the date column date of the occurrence of the transaction ইয়াত লিখি যাম আমি as per the date ইয়াত থাকিব particulars এটো কি কলম particulars column Here we will record the transactions as per the rule of debit and credit. Debit aru credit or jitu rule ponte ami pam jitu debit aru credit hetu ami yar likhim. Account to name of the account. Next thakibo ledger folio. It will show the page number of the ledger where this transaction will be recorded. Ebu generally practical life or use hoy yat amar ei column to completely blank thakibo. Thik ase vouchers number kundu voucher pa sai likhilu code posting korim ledgerot hebu number dia thake numbers amar theoretical life ot ebun rokar nai clear next ahi gol amount rupees clear yat likhim debit yat thakibo credit so this is the format of a journal clear বুজি পালা তো আমি এটা দুটামান জার্নাল লিখি সাম কেনেকে লিখে দুটা ট্রানজাকশন আজি লিখিম অকল ফার্স্ট ট্রানজাকশন মই এক্সাম্পল লৈছো Ram started business with 30,000 Ram started business with rupees 30,000 এই ট্রানজাকশনটো যদি আমি এনালাইজ কৰিব যাও এটা হৈ গল Ram's capital और एटा हो गल he invested money cash account एटा होसे Ram's capital account और एटा होसे cash account जेটো नाम আছে মই কাৰণে account word to use কৰা নাই যেতিয়া কাবাৰ নাম থাকিব human being or ইয়াৰ লগত account word to use নহয় clear so Ram's capital account we know the golden rules Ram's capital account is a personal account and he is the giver that's why his account will be credited বুজি পালা Ram's capital personal account যেহেতু তোমালোকে প্র্যাকটিস এক্সাম ভালকে দিছা তো মই ভাবিছো বুজি পাইছা personal account giver credited cash is a real account comes into the business comes in that's why it will be debited কি ডেবিট হবো cash account debited Ram's capital credited এইখিনি এনালাইসিস তোমালোকে জানা মই এইখিনি এনালাইসিস ইয়াত কৰি দেখাইছো এট কি আসলে ট্রানজাকশন Ram invested money cash rupees 30,000 এতিয়া আমি এটো ৰেকৰ্ড কেনেকে কৰিম ফাৰ্স্ট ডেট আমি আজি ডেটটোকে লৈ লৈছো সো আজি ডেট কিমান 18th or 19th August 2020 তো মই ইয়াত প্ৰথমতে ইয়াৰটো লিখিব লাগিব 2020 মই কেনেকে লিখিছো চাই লবা 2020 next month year episode month August 19 clear August 19 2020 tar pasal likhim debited account which account is debited cash account is debited so first maya likhim cash account dot di likhim debit clear by rupees কিমান আহিছিল ক্যাশ ডেবিট সাইডে লিখি দিম 30,000 ক্যাশ অ্যাকাউন্ট ডেবিট ইয়াত আমি পাইছিলো ক্যাশ অ্যাকাউন্ট ডেবিট নেক্সট লিখিম ক্রেডিট কি লিখা আছে Ram's capital এটা ক্রেডিটও আমি এনেকে নিলিখো ক্রেডিটটো অলপ ইয়াত স্পেস এৰিম এটো জায়গাত স্পেস এৰিম ইয়াত লিখিম অলপ মাজলে টু Ram's capital ইয়াত আকৌ আমি ক্রেডিট ওয়ার্ডটো নিলিখো the two word indicate that this account is credited টু লিখা লগে লগে কি বুজালে যে Ram's capital account is credited so credit side ইয়াত আমরা গৈ পিনে ইয়াত লিখিম 30,000 so এনেকে ৰেকৰ্ড কৰিম বুজিলা ডেবিট টু ফার্স্ট লিখিম dot debit দি দিম আৰু যেতিয়া ক্রেডিট কৰিম তাৰ আগত আমি কি ওয়ার্ডটা ইউজ কৰিম টু this two word indicate the account is credited এই ওয়ার্ডটো ইন্ডিকেট কৰে যে একাউন্টটো আমি ক্রেডিট কৰিছো এতিয়া কি হয় এটো আমি ৰেকৰ্ড কৰিলো
But along with this record, we should have to give a brief explanation of the transaction. আমি কি কৰিব লাগিব এই ট্ৰানজেকচনটোৰ লগতে এটা ব্ৰিফ এক্সপ্লেনেশ্যন দিব লাগিব কিহৰ ৰিগাৰ্ডিং দ্য ট্ৰানজেকচন কেনেকৈ দিম আমি যেনেকৈ ভাউচাৰ দিছিলোঁ তেনেকৈ দিম বিং দ্য এমাউণ্ট তোমালোকৰ মনত আছে চাগে ভাউচাৰ দিছিলা বিং দ্য এমাউণ্ট ইনভেষ্টেড by Ram. Being the amount invested by Ram. Clear? As explanation to yak koi ki boli narration. Yak ki boli koi narration. Each and every transaction which are recorded in the journal should be backed by a proper type of narration. Jitu porhi pine manhe buzi pabo je yak tumi ki kobo khujisa. Buzi pala? এটা ট্রানজেকশন যেতিয়া কমপ্লিট হ'ব আকৌ আমি পেন্সিল লম স্কেল লম ইয়াত এডাল লাইন ড্ৰ কৰিম অকল পাৰ্টিকুলাৰছ কলমত মই যেটো কৈছো অকল হেতু শুনিবা তোমালোকে দেই তোমালোকে নিজৰ পাই একো নকৰিবা না ডেট কলমত না লেজাৰ ফলিও না কবাত অকল কোনটো কলমত দিবা পাৰ্টিকুলাৰছ কলমত এডাল লাইন ড্ৰ কৰিবা it indicated you have completed one transaction next আকৌ পেন লবা second transaction মই দুটা কৰি দেখাইছো আজি এটো ফার্স্ট টু কমপ্লিট হৈ গল তো ফার্স্ট আমি কাটি দিছো এনালাইসিস টু কাটি দিছো নেক্সট ট্রানজেকশন আমি ইয়াত লিখিম on 20 August purchase furniture of rupees 5000 from Mohan on 20 August purchase furniture rupees 5000 from Mohan ইয়াত কি আছে এটা হৈ গল furniture as the Mohan name is given furniture account another one is the Mohan account so account word to আমি লিখিব নোৱাৰো কিয় এটো মানুহৰ নাম হয় নাম থাকিলে account word to use কৰিব নোৱাৰো ঠিক আছে তো furniture is a real account comes into the business comes in when we purchase furniture it will be come into the business clear comes in that's why furniture will be debited Mohan is a personal account he is the giver of the furniture his account will be credited Mohan personal account he paisa poa nai Mohaner naam ase jetia credit transaction he is the giver of the furniture that's why his account will be credited yet ki account debit hol furniture account debited Mohan account credited clear so second transaction likhim date year ever likhilo aru year likhibo na lage okol month to likhim August 20 furniture account debited furniture account debit by rupees 5000 to Mohan 5000 clear account narration likhim being the amount of furniture purchased in credit kele credit asbe Mohanor naam mention kora ase ako etu complete hoy gol ako amar next transaction hoar pisot ami ki dim yata da line draw korim call code line to draw korisu particulars column line draw korisu debit furniture account aru credit Mohan account যেটো টু লিখিছো হে কাৰণে আমি আকৌ পিছত ক্ৰেডিট লিখিব নেলাগে তো in this way we have to present all the analysis all the transaction in the journal as per the golden rules of accounting so আগৰ গিটা যদি কভাৰ ক্লিয়াৰ নাই এক্সাম দিউতে যদি বেলেগৰ কপি চাই পিনে এক্সাম দিছিলা তোমালোকে আৰু এখিনি কৰিব নোৱাৰিবা আৰু তোমালোক তাতে থাকি গলা ঠিক আছে So students, these are the notes related to today's video session. Please note down it in your copy.
And this is the time to sum up the session. And if you have any doubt regarding journal entries, you are free to call me. Thank you so much.